চাৰিঘাট মানে আহি পালো গেটখন চাওক পুৰা এতিয়া মানে আৰু ফ্ৰেন্ডছ ইমান মানে ধুনীয়া মানে পানী চাফা চাওক ফ্ৰেন্ডছ চাফা Attention, ladies and gentlemen. ফ্ৰেন্ডছ আপোনালোকৰ কি খবৰ ধুনীয়া খবৰ আশা কৰিছোঁ আপোনালোকৰ যাতে খবৰ ভালে মই এতিয়া মানে অকণমান বেলেগ জেগাত আছোঁ ফ্ৰেন্ডছ আজি গৈছোঁ মানে মই ৰাণীঘাটত গৈ আছোঁ ফ্ৰেন্ডছ ধুনীয়া এটা মানে পিকনিক স্পটত গৈ আছোঁ আজি মানে ফ্ৰেন্ডছ মানে মই মানে আগৰ ভিডিঅ'ত মানে কৈছিলোঁ মানে পাণবাৰী মন্দিৰত যে গৈছিলোঁ ফ্ৰেন্ডছ সেইটো ভিডিঅ'ত কৈছিলোঁ মানে ফ্ৰেন্ডছ মই ৰাণীঘাটত যাম বুলি আজি মানে সপোন পূৰা হ'ব আৰু ফ্ৰেন্ডছ আজি মানে এই গাড়ীত যাম ফ্ৰেন্ডছ ধুনীয়াকৈ আৰু ফ্ৰেন্ডছ ডাঙৰ মাহঁত যাব ডাঙৰ মাহঁতৰ লগত যাম ধুনীয়াকৈ আপোনালোকক দেখুৱাম মানে কি হয় আৰু কি খানা খাওঁ কি খানা নাখাওঁ আৰু জেগাটো ধুনীয়াকৈ দেখুৱাম আপোনালোকক নমস্কাৰ মই উন্নতি ভিডিঅ'ত আপোনালোকক স্বাগতম জুইবানী ব্লগছ আজি হৈছে নেক্সট ডে ফ্ৰেন্ডছ আৰু এতিয়া কাৰণে বাই ফ্ৰেন্ডছ আৰু পাতলীয়া ৰাস্তাটো আপোনালোক কি দেখুৱাম দেখুৱাই আছোঁ মানে এতিয়া বাৰু বাই ফ্ৰেন্ডছ চাৰিঘাট মানে আহি পালোঁ গেটখন চাওক পুৰা এতিয়া মানে গেটখন মানে ইয়াতে মানে পাছ ল'ব লাগে আৰু ফ্ৰেন্ডছ পুৰা ধুনীয়াকৈ আমি মানে ভণ্টি আৰু মই আছোঁ আৰু চাওক গাড়ীখন পুৰা একদম ধুনীয়াকৈ আৰু ফ্ৰেন্ডছ ইমান মানে ধুনীয়া মানে পানী চাফা চাওক ফ্ৰেন্ডছ চাফা পানী পুৰা একদম ধুনীয়া আৰু ফ্ৰেন্ডছ জেগাটো ইমানে ধুনীয়া চাওক না ফ্ৰেন্ডছ পানী নুমিব মন হৈছে কাৰণ এই চাওক ফ্ৰেন্ডছ এই পিন্ধি আহিছোঁ ফ্ৰেন্ডছ বহুতে মানে দুখ লাগিছে ফ্ৰেন্ডছ মানে নুমিব পৰা নাই পানীত আৰু লগতে মানে জেগাটো ইমানে মানে ধুনীয়া আপোনালোকক মানে মুখেৰে মানে ক'ব নোৱাৰোঁ আৰু ফ্ৰেন্ডছ এতিয়া দুখনমান ফটো উঠোঁ আৰু ফ্ৰেন্ডছ তাতে মানে ভাত চাত ৰান্ধি আছে তাতে যাওঁ আৰু ফ্ৰেন্ডছ আৰু ফ্ৰেন্ডছ আমাৰ ইয়াতে পুৰা একদম ৰান্ধনীবিলাকে ৰান্ধি আছে আজি ডাঙৰ কি হ'ব আইটেম ক কি হ'ব আইটেম কি হ'ব ক মানে মই নাজানো ফ্ৰেন্ডছ আইটেম কি হ'ব আৰু ফ্ৰেন্ডছ মানে আছে মাংস আছে কণী আছে আৰু মাছ আছে পাপৰ আছে এভৰিথিং হ'ব এতিয়া ফ্ৰেন্ডছ আমি ব্ৰেকফাষ্ট কৰিম চাওক ফ্ৰেন্ডছ ব্ৰেকফাষ্টত আমাৰ আছে ব্ৰেড চাহ আৰু কণী আছে চাওক ফ্ৰেন্ডছ আৰু ফ্ৰেন্ডছ জায়গাটো ইমানে মানে ধুনীয়া মানে মুখত ভাষা নিকা আৰু মানে আহোঁ বুলি ভাবি আছিলোঁ ফ্ৰেন্ডছ মানে সেই মই প্ৰথম ইউটিউব চেনেল খোলোতে মানে আহোঁ বুলি ভাবিছিলোঁ সেই মানে পাণবাৰী মন্দিৰত অহাৰ দিনাই মানে আহিব খুজিছিলোঁ ফ্ৰেন্ডছ কিন্তু অহা নহ'ল আৰু ফ্ৰেন্ডছ চাওক আজি আহিলোঁ ফাইনেলি ফ্ৰেন্ডছ বহুতে মানে মনটো ভাল লাগিছে আৰু জেগাটো আপোনালোকক পুৰা একদম ধুনীয়াকৈ দেখুৱাম আৰু আৱাজটো মোৰ কেনেকুৱা হৈছে মানে ফ্ৰেন্ডছ মানে কালি ৰাতিপুৱা পুৰা একদম ধামাকা কৰিলোঁ পাৰ্টি কৰিলোঁ আৰু মানে তামাম নাচিছোঁ ফ্ৰেন্ডছ আজি মানে পুৰা একদম মানে আৱাজটো এনেকুৱা হৈছে ফ্ৰেন্ডছ এতিয়া জেগাটো চাওক পুৰা একদম ধুনীয়া এতিয়া মানে পুৰা একদম ঘূৰা চুৰা হৈ গ'ল ফ্ৰেন্ডছ এতিয়া মানে ভাত খাব বহিছোঁ পুৰা একদম এতিয়া মাংস আছে চাওক পুৰা একদম বিলাহী টপ দালি চালি পুৰা একদম এভৰিথিং আছে আৰু খাই যায় আপোনালোকক কৈ আছোঁ কিবা এটা কথা মানে বহুত ইম্পৰ্টেণ্ট কথা আপোনালোকক কৈ আছোঁ এতিয়া আৰু বাই আৰু ফ্ৰেন্ড মানে সকলোবোৰ খোৱা দাৱা হৈ গ'ল পুৰা একদম দাবাই খালোঁ ফ্ৰেণ্ড দাবাই আৰু ফ্ৰেণ্ডছ আমি মানে যিমান লেতেৰা কৈছোঁ গোটেই মানে পুৰা দিছোঁ আৰু ফ্ৰেণ্ডছ মানে 200 বছৰ আমি মানে মৰি যাম ফ্ৰেণ্ডছ কিন্তু প্লাষ্টিক কিনি মানে এনেকৈয়ে থাকিব মানে প্লাষ্টিক কিনি কাৰণে আমি মানে পুৰা দিছোঁ আৰু মানে পুৰা একদম চাফা কৰিছে আৰু আপোনালোকক যাতে পিকনিক খাব আহিলে খানা খাব আহিলে মানে এনেকৈ পুৰা দিব লাগে বস্তুবিলাক আৰু আজিৰ ভিডিঅ'টো এইখিনিতে আছিল পুৰা একদম ধুনীয়াকৈ মানে নিউ ইয়াৰ পাৰ্টি কৰি দিলোঁ আজিৰ ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব কোনোবাই যদি নতুন মোৰ ভিডিঅ'ত চাই আছে